নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো মই ত্ৰিবেণী আৰু আপোনালোকে চাইছে ত্ৰিবেণীজ ডায়েৰী বন্ধুসকল ঠাণ্ডা বহুতেই পৰিছে একিদিন কিন্তু ঠাণ্ডা যিমানেই নপৰক কিয় আমি দৈনন্দিন পানী চোৱা কামবোৰটো কৰিবই লাগিব আৰু এইবোৰ কৰোতে আমাৰ যথেষ্ট ঠাণ্ডা বহে চৰ্দি লাগে হাঁচি আহি থাকে আৰু যদি আপুনি কৰবাত যাব লগা আছে বা আপোনাৰ ঘৰত কোনোবা আহিব লগা আছে বা আপুনি বিশেষ কাৰোবাক লগ কৰিব লগা আছে আৰু সেইটো সময়তে ধৰিলক আপোনাৰ হাঁচি আহি আছে তেন্তে কি কৰিব দুটা আঙুলি এনেকৈ লৈ নাকৰ কিনাৰত এনেকৈ 15-20-25 বাৰ যদি আপুনি অলপ জোৰেৰে এনেকৈ মালিশ কৰে তেনেহলে দেখিব আপোনাৰ তৎক্ষণাত হাঁচিটো ৰখি গৈছে আৰু তেতিয়া আপুনি আপোনাৰ কৰিব লগা কামখিনি ধুনীয়াকৈ কৰি ল'ব পাৰিব কিন্তু এয়া স্থায়ী সমাধান নহয় স্থায়ী সমাধানৰ কাৰণে মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব তাত যথেষ্ট সমাধান দিয়া হৈ আছে যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থব আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবৰ বাবে ঠাণ্ডা বেছিকৈ পৰিছে সদায় নিজৰ যত্ন ল'ব আজিলৈ আহিছো নমস্কাৰ